হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল মন ময়ূৰ। আজি আকৌ ইয়াৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক দেখাম বুলি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাব সকলোৱে। আমি এয়া গৈ আছোঁ সকলোৱে কলেজৰ ফালৰ পৰা আমাক আইনীসকলে নিছে খৰখতীয়া ষ্টেডিয়াম গুৱাহাটীলৈ। এয়া আমি আহি এয়া শৰাইঘাট দলং পালোঁ। এয়া শৰাইঘাট দলং। এয়া আমি গুৱাহাটী মাছমজিয়াত এয়া দেখিছে। এয়া আমি পাই গ'লোঁ খৰখতীয়া ষ্টেডিয়ামত। বাছবোৰ দেখিছে কিমান ৰখাই থৈছে। আজি বহুত মানুহ হ'ব ইয়াত। এয়া আমাক এতিয়া খাব দিছে জুচ। এয়া দেখিছে জুচ খাই। আমি এতিয়া সকলোৱে গাড়ীৰ পৰা নামি এয়া ৰাস্তাত লাইন ধৰি আছোঁ যাবলৈ। আমি আহি এয়া ষ্টেডিয়ামৰ বাহিৰত আছোঁ। তাত এয়া বহুত বস্তু দেখাবলৈ কাৰণে সজাই থৈছে আৰ্মিসকলে। এয়া দেখিছে, আপোনালোককো দেখাইছোঁ। এয়া চাওক, চকুত ক'লা কাপোৰ বান্ধি এয়া নোচোৱাকৈ কোনে কিমান সময়ত লগাব পাৰে বন্দুককেইটা স্পীডত, তাকে এয়া দেখাইছে। চাওক আপোনালোকে। আজি ইয়াত বহুতো নেদেখা বস্তু দেখিছোঁ। এয়া বেগবিলাক আৰ্মিসকলৰ। এয়া চাওক, বহুত বস্তু আছে, ডেক'ৰেশ্যন কৰি থৈছে আমাক চাবলৈ। বহুতো ষ্টুডেণ্ট আহিছে বহুত কলেজৰ পৰা চাবলৈ। এয়া দেখিছে, আপোনালোককো দেখাইছোঁ এয়া ভিডিঅ'টোৰ যোগেদি। এয়া আৰ্মিসকলৰ হেলিকপ্টাৰ। এয়া চব আপোনালোকক দেখাইছোঁ। এয়া এখন। আমি এতিয়া বাহিৰৰ সকলোবোৰ চালোঁ। এতিয়া আমি ষ্টেডিয়ামৰ ভিতৰলৈ গৈ আছোঁ। বলক আপোনালোককো দেখাম, ভিডিঅ'টো চাই থাকক। আমি এয়া ষ্টেডিয়ামৰ ভিতৰত সোমালোঁ। এয়া চাওক আপোনালোকক, কিমান ডাঙৰ ষ্টেডিয়াম দেখিছে। এয়া বহুত ভাল লাগিল। আজি নেদেখা বস্তু এটা দেখিলোঁ গুৱাহাটীলৈ আহি। বহুত বহুত ধন্যবাদ সেনাবাহিনীসকল। এয়া আপোনালোককো দেখাইছোঁ, চাই থাকক ভিডিঅ'টো শেষলৈ। এয়া দেখিছে পেৰাচুটত এয়া নামিছে কেনেকৈ, বহুত ভাল লাগিল চাই। এয়া চাওক আপোনালোকক। কোনোদিন ভবাই নাছিলোঁ এনেকুৱা এটা বস্তু দেখিম বুলি। এয়া চাওক, ইমান ভাল লাগিল আজি গুৱাহাটীলৈ আহি এয়া দেখা পালোঁ। এয়া দেখিছে। और यहाँ पर है खतरे की आशंका। 1971 में दुश्मन के 93,000 सैनिकों को प्रिजनर ऑफ वॉर बनाया और 99 का कारगिल युद्ध, जिसमें तिरंगा इस कदर फहराया कि पूरे देश ने दोहराया कि दिल मांगी हो। और सफर सर्जिकल स्ट्राइक का, जहां हमने दुश्मन के घर पे घुसकर उसे बताया कि ये नया भारत है, झुकेगा। स्पेशल फोर्सेस के कमांडोज जमीन पर उतर चुके हैं और हट को ऑर्डर कर लिया गया है। और थोड़ी ही देर में आप देखेंगे कि कैसे ये पैराट्रूपर्स इस झोपड़ी के अंदर घुसकर अपने कार्य को अंजाम देंगे।
पैराट्रूपर्स और ये সকলো टमाटोज আটক को কৰি লৈ গৈছে বন্দী কৰি ৰাখিছিল তেখেতক এয়া চাওক आप देख सकते हैं कैसे उन्होंने सफलतापूर्वक बंधक को छुपा लिया है और सेफ एरिया की तरफ ले जा रहे हैं पैराट्रूपर्स हट में घुस चुके थे और सिखलाए हुए तरीके से खबर देते हुए प्रवेश करते हुए बाहर आते हैं और बंधक आतंकवादी के चंगुल से निकाल लाते हैं हमारी এয়া দুখন আহিছিল এতিয়া আকৌ তিনিখন আহিছিল এয়া চাওক আমি এতিয়া ইয়াৰ ঘৰলৈ যাব ওলাইছোঁ এয়া ষ্টেডিয়ামৰ বাহিৰত যাব ওলাইছোঁ এয়া আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ আৰু দীঘলীয়া প্ৰগ্ৰেম আছিলে আমি চাবলৈ দেৰি হ'ব বহুত দূৰ আমাৰ সেইবাবে গুচি আহিলোঁ সেনাবাহিনীসকলে আমাক লৈ আহিল এয়া ষ্টেডিয়ামৰ পৰা নামি আমি গৈ আছোঁ এয়া ঘৰলৈ যাম এতিয়া এয়া চাওক কাপোৰৰ দোকান কেইখনমানো আছে এয়া আৰু বেগৰ দোকানো আছে এয়া আপোনালোকক দেখাইছোঁ এয়া কাপোৰ দেখিছে কিমান ধুনীয়া ধুনীয়া চাৰ্ট চিলাই থৈছে এয়া আৰু এয়া বেটৰ বেগবোৰ এয়া আমি এতিয়া গৈ আছোঁ এয়া ৰাস্তাইদি এয়া DY 365 চেনেল NK TV সকলোবোৰ আহিছে ইয়াত আমি ৰাস্তাই গৈ এয়া কিমান ধুনীয়া পৰিৱেশ আপোনালোকেও চাওক এয়া বহুত ভাল লাগিল আজি সঁচাই কেতিয়াও ভবা নাছিলোঁ এনেকুৱা এটা জেগাত যে যাম বুলি এয়া চাওক কিমান ধুনীয়া পৰিৱেশ সকলোৱে এয়া ফটো উঠিব গৈ আছে আমাৰ গ্ৰুপে এয়া দেখিছে ইন্দিৰা গান্ধী ষ্টেডিয়াম এয়া দেখিছে ঘোঁৰা আমি এতিয়া গৈ আছোঁ গাড়ীত উঠিবলৈ ৰাস্তাইদি কিমান ধুনীয়া জেগা কি যে কম আৰু বহুত বেছি ভাল লাগিলে জেগা ইমান ধুনীয়া পৰিৱেশ গছ গছনিবোৰ লাইনমতে আছে বহুত ধুনীয়া চাফ চিকুণ জেগা এয়া চাওক সকলোৱে বহুত বেছি ভাল লাগিল সৰখজা ষ্টেডিয়াম ইন্দিৰা গান্ধীৰ এয়া আমি এতিয়া সকলোৱে গাড়ীত বহিম গাড়ীত বহি আমি এতিয়া ঘৰলৈ যাম এয়া গৈ আছোঁ এয়া চাওক গছ গছনিবোৰ কিমান ধুনীয়া এয়া চাওক কিমান ধুনীয়া সকলো ডিষ্ট্ৰিক্টৰে আজি ইয়াত ষ্টুডেণ্টবিলাক আহিছে সকলো কলেজৰ পৰাই আপোনালোকে দেখাইছোঁ এয়া আমি এতিয়া গৈ আছোঁ এয়া বাহিৰৰ দৃশ্য ষ্টেডিয়ামৰ এয়া বাছবোৰ দেখিছে ৰখাই থৈছে আমি বাছেৰে আহি মেইন গেট পাইছোঁ মেইন গেটেদি ইফালেদি আমি ঘূৰি এতিয়া ইয়াৰ পৰা বাহিৰত ওলাই ঘৰলৈ যাম বাই বাই সৰখজা ষ্টেডিয়াম এয়া দেখিছে আগত আৰু ধুনীয়া পৰিৱেশ আছে গছ গছনি আপোনালোকক দেখাম ভিডিঅ'টো চাই থাকক শেষলৈ এয়া দেখিছে কি ধুনীয়া লাইনকৈ লগাই থৈছে গছবোৰ আজি ইয়াত জুবিন আৰু প্ৰিয়ংকা ভৰালী অহা কথাও আছে আমি নৰখিলোঁ কাৰণ আমাৰ ঘৰ বহুত দূৰ
দেৰি হ'ব আমি দি আহিলোঁ এয়া পৰিৱেশ চাওক গছ গছনিবোৰ কিমান ধুনীয়া লাগিছে এয়া লাইন পাতি লগাই থৈছে বহুত ধুনীয়া এটা পৰিৱেশ ইয়াত এয়া আমি এতিয়া আহি মেইন গেট পাই গ'লোঁ মেইন গেটেদি ওলাই আমি এতিয়া ঘৰলৈ যাম ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ সকলোৱে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ লগতে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় আই অসম